নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং অসমীয়া সাঁতৰ। বলক পলম নকৰাকৈ প্ৰথম সাঁতোৰলৈ আগবাঢ়ো। ঐ কি চাই আছা মোক, খাই পেলাম তোক, চাব আহিবি মোক, লৈ যাব তোক। যদি কোনোবাই এই সাঁতোৰটোৰ সঠিক উত্তৰ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই সাঁতোৰটোৰ শুদ্ধ উত্তৰটো হৈছে চেপা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ দ্বিতীয় সাঁতোৰটো হৈছে বাঘ হেনো জাপ মাৰে, কুকুৰ হেনো বহে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই সাঁতোৰটোৰ সঠিক উত্তৰটো জানে তেনেহ'লে এতিয়াই কমেণ্ট বক্সত গৈ কমেণ্ট কৰি আমাক জনাওক। হয় বন্ধু বান্ধৱীসকল, এই সাঁতোৰটোৰ সঠিক উত্তৰটো হৈছে বেকুলি। বন্ধু বান্ধৱীসকল, আজিৰ ৩ নম্বৰ সাঁতোৰটো হৈছে তিনিকুণীয়া কিন্তু মাজত খাল, গাৰত ধৰি টেকেচি টেকেচি মাৰিব বাল। যদি বন্ধু বান্ধৱীসকল আপোনালোকে এই সাঁতোৰটোৰ সঠিক উত্তৰটো জানে তেনেহ'লে এতিয়াই কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাওক। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাৰ দৰে এই সাঁতোৰটোৰ সঠিক উত্তৰটো হৈছে জাকৈ। বন্ধু বান্ধৱীসকল, আজিৰ চতুৰ্থ সাঁতোৰটো হৈছে লোহাৰত জনম লোহাৰকে খায়, 10 দেশৰ লগত যুঁজিবলৈ যায়। কওকচোন বন্ধু বান্ধৱীসকল, এই সাঁতোৰটোৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে এই সাঁতোৰটোৰ সঠিক উত্তৰটো হৈছে বন্দুক। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ 5 নম্বৰ সাঁতোৰটো হৈছে গছ কাটিবলৈ গ'লোঁ হাতত কোটাৰ লৈ, গছ আছে মৰি কিন্তু ফল আছে ধৰি। কওকচোন বন্ধু বান্ধৱীসকল, এই সাঁতোৰটোৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে এই সাঁতোৰটোৰ সঠিক উত্তৰটো হৈছে কোমোৰা। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত নতুন হয় তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।